নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ আৰু আজি বনাব লৈছো লোকেল চিকেন ড্ৰাই ফ্ৰাই ৰেচিপি আৰু এই ৰেচিপিটো বনাবলৈ তেনেই সহজ আৰু এয়া মই হে কেনেকেনো বনালো তাকে ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু প্ৰথমে ইয়াতে মই মাংসখিনি ধুনীয়াকৈ ধুই লৈছো ধুই এটা বাউলত ৰাখি দিছো আৰু এটা মই আধা কেজি মাংস ব্যৱহাৰ কৰিছো আৰু দি দিছো সোৱাদ অনুসৰি নিমখ হালধি জিৰা গুড়ি ৰেড চিলি পাউডাৰ 2 চামুচ ব্যৱহাৰ কৰিছো দি দিছো মিট মছলা 1 চামুচ আৰু ধনিয়াৰ গুড়ি গৰম মছলা আৰু এতিয়া হেখত দি দিছো অলপমান কসুৰি মেথি আৰু দিছো 2 চামুচ আদা নহৰুৰ পেষ্ট আৰু এইখিনি ধুনিয়াকৈ এতিয়া মিক্স কৰি লম যাতে মছলাখিনি ধুনিয়াকৈ মাংসৰ লগত মিলি যায় আৰু প্ৰায় 20 মিনিট মানৰ কাৰণে মেৰিনেট হ'বলৈ এনেকৈ ঢাকি ৰাখিলো আৰু 20 মিনিট হৈ যোৱাৰ পিছত এফালে কেৰাহী এটা পাতি লৈছো আৰু তেলখিনি গৰম হওঁতে এনেকৈ ধুনিয়াকৈ এপিস এপিসকে মেৰিনেট কৰি ৰখা মাংসখিনি দি দিছো আৰু এইখিনি ধুনিয়াকৈ ফ্ৰাই কৰি লম মাংসখিনি প্ৰায় ফ্ৰাই কৰোতে 60% মান সিজাই লম আৰু এতিয়া ঢাকন দি ৰাখিছো একদম মিডিয়াম ফ্লেমত এতিয়া ঢাকনখন অতৰাই এনেকৈ মাংসখিনি লুটিয়াই দিছো যাতে আনটো ফালে ধুনিয়াকৈ ফ্ৰাই হৈ উঠে আৰু ঢাকন দি ৰাখিছো একদম মিডিয়াম ফ্লেমত আৰু এতিয়া ঢাকন অতৰাই এনেকৈ মাংসখিনি লৰাই দিছো ঢাকন নিদিয়াকৈ অলপ সময় এনেকৈ ফ্ৰাই কৰি ৰাখিম লাগি ধৰিব পাৰে সেইকাৰণে এনেকৈ হেতাৰে লুটিয়াই ৰাখি দিছো আৰু এতিয়া ধুনীয়াকৈ মাংসখিনি প্ৰায় সিজিছে এইখিনি ধুনীয়াকৈ এতিয়া উলিয়াই লৈছো এটা পাত্ৰত আৰু এতিয়া এফালে ব্যৱহাৰ কৰিম দুটা মিডিয়াম সাইজৰ পিয়াজ আৰু এটা বিলাহী আৰু এই তেলখিনিতে এতিয়া দি দিছো কাটি ৰখা পিয়াজখিনি আৰু এইখিনি ধুনীয়াকৈ ভাজি লম আৰু পিয়াজখিনি অলপ কোমল হওঁতে দি দিছো জলকীয়া কেঁচা জলকীয়া আপোনালোকে যদি জলকীয়া বেছি খায় তেতে বেছিকৈ দিব পাৰে আৰু পিয়াজখিনি ধুনীয়াকৈ ৰঙা হোৱাৰ পিছত এয়া ফ্ৰাই কৰি ৰখা মাংসখিনি দি দিছো আৰু খুব ধুনীয়াকৈ এনেকৈ লৰাই দিছো অকণমান সময় ভাজি আছিলো এতিয়া দি দিছো কাটি ৰখা বিলাহী আৰু দি দিছো 1.5 চামুচ মানৰ সয়া সস দিলে ধুনীয়া কালাৰ এটা হয় মাংসৰ আৰু সেইকাৰণে মই এটা সয়া সস ব্যৱহাৰ কৰিছো আৰু হেতাৰে এনেকৈ লৰাই এতিয়া দি দিছো 2 চামুচ জালুকৰ গুড়ি আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি এতিয়া প্ৰায় 20 মিনিট মান সময় সিজাম মই কিন্তু এই মাজে মাজে এনেকৈ ঢাকনটো অতৰাই চেক কৰি আছো যাতে মাংসখিনি চৰুত লাগি নধৰে আৰু ফ্লেমটো একেবাৰে ল কৰি ৰাখিব এতিয়া একেবাৰে হেখত দি দিছো মই মান ধনিয়া আপোনালোকৰ যদি নৰমেল ধনিয়া আছে ধনিয়াও দিব পাৰে মই মান ধনিয়া ব্যৱহাৰ কৰিছো আৰু এনেকৈ খুব লৰাই দি প্ৰায় হৈ উঠিছে আমাৰ ফ্ৰাই মাংস আৰু দেখাত ইমানেই ধুনীয়া হৈছে কালাৰটো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যদি প্ৰথমবাৰলৈ চাই আছে ভিডিঅ'টো তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ আহিছো